Gani kama Hi everyone, মোৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ফ্ৰেন্ডছ আজি ফাৰ্ষ্ট মে হয় এণ্ড এতিয়া আমি যাবলৈ ওলাইছো এওভাগৰ বাৰ ঘৰলৈ কাৰণ আজি এওভাগৰ বাৰ বাৰ্থডে হয় তো বাৰ্থডে বুলি বায়ে কৰবাত লৈ যায় বোলে আমাক ফুৰাবলৈ বা জিজু এণ্ড নীলু যাব বাৰ ল'ৰাটো তো সেয়া আমি ৰেডি হৈ ওলাই আহিলো দেন প্ৰথমতে আমি বা ঘৰলৈ যাম বা পিক আপ কৰিম তাৰপিছত ক'ৰবাত ওলাই যাম ক'ত যাওঁ কি কৰোঁ সকলোবোৰ এই ব্লগটোত দেখিবলৈ পাব আপোনালোকে দেন চাই থাকক আৰু ফ্ৰেণ্ডছ আমাৰ গুৱাহাটীৰ পৰা এইটো লাষ্ট ব্লগ হয় মানে লাষ্ট ভিডিঅ' হয় ইয়াৰ পিছত 2nd মে আমি গুচি আহিম পুনেলৈ চ' চাই থাকক দেই আমি প্ৰথমতে আহিছোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ কিবা পাৰ্ক হয় নে কি হয় একজেক্টলি মই যোৱা নাই আজি প্ৰথম গৈছোঁ চ' চাই লওঁ কি হয় এনেই শুনাত জানো যে ষ্টাৰবাক আছে তাতে আৰু পাৰ্কৰ নিচিনা কিবা কিবি আছে আৰু গৈহে গম পাম ফ্ৰেণ্ডছ কেনেকুৱা কি চ' চাই থাকক আপোনালোকেও মোৰ লগতে গৈ থাকক চাই থাকক দেই কেলে কোৱা খুচকাতে বহুত কেলে শুনিছে ফটোখন নীলক লৈ ভালকে দিয়া মই 65 calorie মাৰিছো চাবা এইফালে নাযাবা নীলতে ৰাইট এতিয়া ফ্ৰেণ্ডছ জিজুৱে আমাৰ কাৰণে কফি আৰু কিবা কিবি লৈ আহিছিলে চ' নিজে চাৰ্ভ কৰি দি আছিলে কফিখিনি তেওঁ তাৰপিছত এনেকৈ জিজুৱে নাম লিখাইও লৈ আহিছিলে আমাৰ সকলোৰে তেনেকৈ অকণমান কেপচাৰ কৰি ল'লোঁ এইখিনি ময়ো ভাল লাগিলে ভালে মাকো লৈ আহিছিলে ন ইয়াতে टिकट सब क्या किया वो लोग अभी चेकिंग करेगा रोडिया ये क्वालिटी बाबू গৰম লাগিছে আয়ু চ'
চ' ফ্ৰেণ্ডছ এতিয়া আমি ম'ম' খাবলৈ আহিলোঁ। ম'ম' মই বহুত দিন হৈছিল খোৱা নাছিলোঁ, চ' খাই ভাল লাগিলে। তাৰপিছত আমি চাইনাটাউন বোলা ৰেষ্টুৰেণ্ট এখনত আহিলোঁ, কিন্তু ফ্ৰেণ্ডছ চাইনাটাউন বন্ধ আছিলে, 1 মে বুলি কেনে চাগে বন্ধ আছিলে। চ' তাতে ডিনাৰ কৰা নহ'ল আমাৰ। তাৰপিছত নেক্সট আমি ঘুমৰ বুলি এখনত আহিলোঁ। ঘুমৰত গৈ মানুহে ইমানেই ভাল লাগিল ফ্ৰেণ্ডছ, কাৰণ কি সেইটো গোটেই ৰাজস্থানী ডিছে আছিল তাতে, আৰু ৰাজস্থানত থকা নিচিনা লাগিল। গোটেই মেম্বাৰবোৰ ৰাজস্থানৰে আছিলে, আৰু ভালেই লাগিল ফ্ৰেণ্ডছ। পিয়'ৰ ভেজ তাতে যি খায় আপোনালোকে, মানে গোটেই মেনুবোৰ চেঞ্জ হৈ থাকে, সদায় সদায় বেলেগ বেলেগকৈ বনাই থাকে সিহঁতে ৰাজস্থানী খানা। চ' খাই ভাল লাগিল। ओ घुमर छेल नखराली हे माँ ओ मारी ओ घुमर में ओ मारी ओ घुमर छेल नखराली हे माँ। চ' ফ্ৰেণ্ডছ বাহঁতক ড্ৰপ কৰি আমি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি আহোঁতে ফ্ৰেণ্ডছ আমি ই ৰিক্সা এখনত আহিলোঁ আজি। ফেঞ্চিৰ পৰা আদাবাৰী তিনিআলিলৈকে আমাক ই ৰিক্সাখনে লৈ আহিলে, কাৰণ আমি কেব নাপালোঁ। কেব আদাবাৰী তিনিআলি বুলি ক'লে মানে নাহেই, অ'টোও নাপালোঁ আমি। চ' সেই ই ৰিক্সাখনে আমাক লৈ আহিলে আদাবাৰী তিনিআলিলৈ। আৰু ফ্ৰেণ্ডছ বিৰাটেই ভাল লাগিল। মই ইমান লং জাৰ্ণি ই ৰিক্সাত কেতিয়াও কৰা নাছিলোঁ, মানে ফেঞ্চিৰ পৰা আদাবাৰীলৈ প্ৰথমবাৰ আহিলোঁ। আৰু ই ৰিক্সাৰ মানুহজন মানে বিৰাটেই ভাল আছিলে, আমাক 100 টকাতে তিনিআলিলৈ লৈ আহিছিলে। তাৰপিছত আজিৰ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ ফ্ৰেণ্ডছ। মোৰ আজি এইটো লাষ্ট ব্লগ হয়, কৈছোঁৱে আপোনালোকক গুৱাহাটীৰ পৰা। এতিয়াৰ পৰা মোৰ ব্লগবোৰ পুনেৰ পৰা আহিব, আপোনালোকে চাই থাকিব আৰু মৰম দি থাকিব। ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবো কৰি দিব দেই। তেনেহ'লে আজিলৈ